হেল্ল' নমস্কাৰ বন্ধুসকল, আজি এটা মজা ৰেচিপি বনাবলৈ গৈ আছোঁ। তিলেৰে গাহৰি আৰু তিলৰ সোৱাদ আৰু সুগন্ধিৰে গাহৰিৰ খোৱাৰ মজাই বেলেগ। গাহৰি আনিব গৈছিলোঁ, কিন্তু গাহৰিখিনি বহুত ভাল কোৱালিটিৰ নাপালোঁ। এইটো গাহৰিটো সৰু আছিলে। ইয়াৰে তেলৰ পৰিমাণ বা চৰ্বি বুলি যিটো কওঁ, সেইটোৰ চাইজ চালে গম পাব যে গাহৰিটো বহুত বেছি এটা ডাঙৰ গাহৰি নাছিলে। যি কি নহওক, এতিয়া আনিলোৱে যিহেতু বনাবই লাগিব। তো গাহৰিটো প্ৰথমতে আমি প্ৰেছাৰ কুকাৰত দি পেলাই অকণমান পানী দি পেলাই লগতে 2টা আলু দি পেলাই আমি বইল দিম। এতিয়া এয়া বনাবৰ কাৰণে এতিয়া আমি ৰেডি কৰিছোঁ কেঁচা মছলাখিনি। ইয়াতে আছে আদা, নহৰু, পিঁয়াজ, জলকীয়া আৰু এটা বিলাহী। কেঁচা মছলাখিনি মিক্সিত দিয়াৰ আগতে আদা আৰু পিঁয়াজটো আমি সৰু সৰুকৈ স্লাইচকৈ কাটি ল'ম, যাতে মিক্সিত ধুনীয়াকৈ পিচি যায়। বিলাহীৰ গুটিখিনি আমি ভালকৈ কাটি উলিয়াই দিম, কাৰণ প্ৰায় শুনি থাকোঁ যে বিলাহীৰ গুটি হেনো গেষ্ট্ৰিকৰ কাৰণে বহুত বেয়া। এতিয়া কেঁচা মছলাখিনি আমি মিক্সিত দিয়াৰ আগতে পানীৰে ভালকৈ 2-3 বাৰ ধুই লৈ পেলাই তুলি ল'ম। কেঁচা মছলাখিনি পিচি লৈছোঁ। এতিয়া বইল কৰা গাহৰিখিনি প্ৰেছাৰ কুকাৰৰ পৰা উলিয়াই পেলাই ভালকৈ 2-3 বাৰ পানীৰে ধুই লৈছোঁ। চব ৰেডি হৈ গ'ল। এতিয়া কেৰাহী গেছত বহাই দিম আৰু ইয়াৰ পিছতে অকণমান মিঠাতেল কেৰাহীত দি দিম। বহুতে গাহৰি বনালে মিঠাতেল নিদিয়াকৈও বনায়। চৰ্বি কেইটামান পিচ শুকান কেৰাহীখনত দি পেলাই লৰাই চৰাই থাকে আৰু তাৰ পৰা যি তেল ওলায় সেই তেলেৰে গাহৰি মাংসকণ বনাই লয়। মছলাখিনি ভালকৈ ভাজি ল'ম। ইয়াত দিছোঁ হালধি গুড়ি 1 চামুচ, সোৱাদ অনুসৰি নিমখ মই 1 চামুচ দিছোঁ। আপোনালোকে জানে যে মই নিমখ সদায় 3 বাৰকৈ দিওঁ, এচামুচকে মই 3 বাৰ ভগাই দিছোঁ। জিৰা গুড়ি 1 চামুচ দিছোঁ। ধনিয়া গুড়ি আধা চামুচ। কাশ্মীৰী মিৰ্চ 1 চামুচতকৈ অকণমান কম দিছোঁ। ইয়াৰ জাষ্ট ৰ হ'বলৈহে দিয়া যায়, ইয়াৰ কোনো জ্বলা নাথাকে। মছলা ভজা হৈ গ'ল। এতিয়া মিক্সি বাতিটো ধুই অকণমান পানী দি দিছোঁ। এতিয়া মাংসখিনি কেৰাহীত দি দিছোঁ আৰু ভালকৈ লৰাই চৰাই দি দিছোঁ। এতিয়া গৰম মছলাৰ কাৰণে লং, ডালচেনি, ইলাচি আদিকে ৰেডি কৰি লৈছোঁ। এই গোটা মছলাখিনি অকণমান টাৱাত ৰোষ্ট কৰি ল'ম আৰু তাৰপিছতে মিক্সিত পিচি ল'ম। তিলখিনি চেকনি এখনত চেকি 2-3 বাৰ ভালকৈ পানীৰে ধুই ল'ম। এতিয়া টাৱাখন আকৌ গেছত বহুৱাই দিছোঁ আৰু তিলখিনি ইয়াতে দি পেলাই অকণমান ৰোষ্ট কৰি ল'ম। আৰু এতিয়া মিক্সিত ভালকৈ পিচি লৈছোঁ। তিল পিচা হৈ গ'ল। এতিয়া পিচা তিলখিনি আমি ছাইড কৰি থৈ দিম। এয়া গৰম মছলা দিলোঁ। মাংস অলমষ্ট হৈ গ'ল। এতিয়া আমি পিচা তিলখিনি লাহে লাহে মাংসৰ ওপৰত দি দিম আৰু এই তিলখিনি ভালকৈ মাংসত মিলি যাবলৈ হেতাখনেৰে লৰাই চৰাই দিম। তিলখিনি মাংসত মিহোৱাৰ লগে লগে মাংসৰ ৰংটো অকণমান লাহে লাহে চেঞ্জ হৈ আহিব, অকণমান কলচীয়া ধৰণৰ হৈ আহিব। আৰু এয়া ৰেডি হৈ গ'ল আমাৰ তিল গাহৰি মাংস।